ইয়াত কালি ৰাতি বম্বেৰ পৰা আহি পাইছোঁ, বহু দূৰ পাৰ হৈ আহিছোঁ। এটাই কাৰণ, ভাওনাকেইখনো মই নাপালোঁহি, কিন্তু পৰিৱেশটো মিছ কৰিব খোজা নাছিলোঁ আৰু 5 বছৰলৈ নাপাম বুলি আশা কৰি। আৰু সমুজ্জ্বলাই কিছুমান কথা কৈ গৈছে, মই সেইখন তেনেকুৱা এটা ছবিও কৰি আছোঁ যে আমাৰ ধাৰা, আমাৰ শৈলী কিয় বেলেগ। 500 বছৰে লিভিং ট্ৰেডিশ্যন বুলি কয়, চলি আহিছে জীৱন্ত বস্তুটো। আমি আৰু 500 বছৰ নিবলৈ কি কৰিব লাগিব? আপোনালোকে জানে নাজানো, বিদেশত গ'লে হিষ্ট্ৰী যেতিয়া কয়, বিদেশত আমি ঘূৰি ফুৰোঁ, বিদেশত হিষ্ট্ৰী দেখুৱাই যেতিয়া কয় যে এইটো 300 বছৰ আগত এনেকুৱা আছিল, 400 বছৰ এনেকুৱা আছিল, মই তাকে ভাবোঁ শংকৰদেৱ দেখোন 550 বছৰ আগতে ইমান কমপ্লিকেটেড ফৰ্ম এটা বনাই থৈ গ'ল। ইনফেক্ট যিখিনি হিন্দুস্তানী ক্লাছিকেল বা ইংৰাজী ৱেষ্টাৰ্ণ মিউজিক, সেইখিনি 300-350 বছৰ পুৰণা। এয়া আমাৰ 550 বছৰ পুৰণা। গতিকে এইটো বৰ ডাঙৰ কথা, আমি যে ধৰি ৰাখিব পাৰিছোঁ। আৰু বাৰেচহৰীয়াৰ যিটো পৰিৱেশ তৈয়াৰ হৈছে এইবছৰ যিটো দেখিছোঁ, আমাৰ ভাওনা ভাৰতবৰ্ষতে চবতকৈ পুৰণা ভাওনা হয়, প্লে হয়, থিয়েটাৰ হয়। গতিকে বাৰেচহৰীয়াৰ পৰিৱেশটো আৰু যি ধৰণে কৰিছে, আৰু গুৰুজনাৰ যিটো ইচ্ছা আছিল যে বিভিন্ন মানুহ আমি মিলাই লৈ পেলাই একগোট হৈ একেলগে একেখন মজিয়াত, কোনো জাতি এইবোৰ কোনো ভেদভাৱ নকৰি তেওঁ সকলোকে মাতিছিলে। সেইকাৰণে গুৰুজনাৰ পিছত মাধৱদেৱ, গুৰুজনা গোপাল আতা, দামোদৰ আতা, বিভিন্ন মানুহ তেওঁৰ প্ৰভাৱিত হৈ তেওঁৰ সেই শৈলীটোত জীৱন দি দিছিলে গীত কৰিবলৈ। এইবাৰ গম পাইছোঁ, মই সুধিছোঁ যে ইয়াতে কি গোসাঁইখিনিয়ে কৰে নে কি কৰে ভাওনা, কেনেকুৱা, কোনে কৰে, নে সত্ৰ মানুহখিনিয়ে কৰে নে কোনে কৰে? ক'লে যে নহয়, ইয়াত এইবাৰ চব মানুহে কৰিছে, গোৰ্খা মানুহ কৰিছে, মিচিং মানুহ কৰিছে, বিভিন্ন মানুহে কৰিছে। এইটো এক ধৰণৰ শংকৰদেৱৰ সপোনটো এতিয়াও আগলৈ গৈ আছে। গতিকে মোৰ শুনি বিৰাট ভাল লাগিছে। ইয়াত 21খন থালত, 21খন থোলত বিভিন্ন 21খন ভাওনা হয়নে থোলাত? বিভিন্ন জামুৰিগুৰি হাটৰ। মই ভাবিছোঁ চাগে এনেকুৱা এটা দিন আহিব, মেবি অহা বছৰে আহিব পাৰে, 5 বছৰৰ পিছত, যে 21খন ডিষ্ট্ৰিক্টৰ পৰা যদি আহে অসমৰ, এনেকুৱাও হ'ব পাৰে বাৰেচহৰীয়া আমাৰ ইয়ালৈ জামুৰিগুৰি হাটলৈ আহে, আমি অসমৰ এটা চিনাকি দিব পাৰিম এই পৰিৱেশটো। গতিকে গুৰুজনাৰ গীত, তেওঁৰে শিষ্য, বঢ়াৰ পো বুলি কৈছিল তেওঁ মাধৱদেৱক। গুৰুতকৈ শিষ্য আগবাঢ়িলে গুৰু সফল বুলি কয়, আৰু গুৰুৰ শিষ্যকেইজন সঁচাকৈ বৰ আগবাঢ়িছিলে, গুৰু নিশ্চয় সুখী আছিলে। সেইকাৰণে মই এটা মাধৱদেৱৰ তেওঁ লিখা গীত এটা, তেওঁ সুৰ কৰা গীত এটা, বৰগীত এটা আপোনালোকক শুনাব খুজিছোঁ। আজি যিহেতু পৰিৱেশ বেলেগ, কৈ পেলাই গুচি গ'ল জিপি সিং দা, দাদা বুলিয়ে মাতিব লাগিব অসমত চবকে। কিন্তু আজি পৰিৱেশ বিহু নহয়, ফাগুনততো কুলি নুৰে, হয়নে নাই? ফাগুনৰ বাঁহে, এতিয়া ফাগুনত কুলি নাহে। গতিকে বৰগীতেৰে আজি অনুষ্ঠানটো মই আৰম্ভ কৰিম। ইয়াৰ পিছত বহু ধুনীয়া শিল্পী আছে, আমাৰ ইয়াৰে নহয়, গোটেই নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা আহিছে, আপোনালোকে উপভোগ কৰিব পাৰিব। এইটো শুনক, এটা আখৰি ৰেকৰ্ড বৰগীত এটা আপোনালোকৰ কাৰণে গাবলৈ চেষ্টা কৰিছোঁ। বহুত সদায় গাই নাথাকোঁ, ভুল হ'লে ক্ষমা কৰিব, অন্তৰৰ মৰম আৰু শ্ৰদ্ধাৰে গাইছোঁ।
পর ভাতে পেখলো মাই আজো পর ভাতে পেখলো মাই নয়নকো আনন্দ কুহুমকা নাই আজো পর ভাতে পেখলো মাই নবঘন শ্যাম পীতাম্বর জ্যোতি হরিয়ে কৌস্তুভ কণ্ঠে রঘজ মতি আজো পর ভাতে পেখলো মাই চাঁদ জ্যোতি যিনি তিলক কপোলে হরিয় কুণ্ডল ঝলমল অলকাবি লোলে আজো পর ভাতে পেখলো মাই রতন মঞ্জির জোর দুখ পাবে হরিয় নন্দ নন্দন গতি মাধবে গাবে আজো পর ভাতে